Hello everyone, স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। আজি আসলতে আলহী নিমন্ত্ৰণ কৰিছো অন্ত্যভাগে পৰিয়ালটো আৰু আমাৰ বন্ধু এজনৰ একেলগে মানে তেখেত ৰাতিপুৱা এতিয়া 11টা বাজি গ'ল। বজাৰ কৰি আহিলে তেতিয়া মই ভাবিছো লৰালিকে খাদ্যখিনি প্ৰিপেয়াৰ কৰোঁ আৰু আপোনালোকৰ লগতো সকলোখিনি শ্বেয়াৰ কৰিম। আজি এটা স্পেচিয়েল দিন হিচাপে স্মৃতি হিচাপে থাকি যাব আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই উপভোগ কৰে ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট কৰি জনাব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰিবলৈ থাকি গৈছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে বলক ৰান্ধাখিনি আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকক। প্ৰথমতে মই সিজাই থোৱা মাটি দাইলখিনি এয়া খাৰ বনাবৰ কাৰণে তেল মাৰিবলৈ আদা নহৰু দিছোঁ, তেলত জলকীয়া আৰু সৰিয়হ দিছোঁ। এইখিনি অকণমান ভাজি লৈ মই দাইলখিনি তেল মাৰি লৈছোঁ আৰু মোৰ ওচৰত এতিয়া কলখাৰ নাই যিহেতু সেইকাৰণে মই অলপ চ'দায়ে দিছোঁ। অকণমান পানীত গুলি লৈ পেলাই এয়া চ'দা অকণমান দিছোঁ আৰু এয়া মোৰ মাটি দাইল তেল মৰা হৈ গ'ল। এফালে মই দাংবডি ভাজিখিনি কাটি থৈছিলোঁ সেইখিনি লৰালিকৈ পাতি দিছোঁ অকণমান তেলতে পিঁয়াজ ভাজি লৈ আৰু লগতে ইফালে দাইলখিনি নমাই গেছ খালী হ'লত কুন্দুলি ভাজিখিনি মই পাতি দিছোঁ। আৰু এইফালে মই তেল গৰম কৰি ভাজি আছোঁ ৰৌ মাছখিনি। এইখিনি ফ্ৰাই কৰি হ'লে মই মাছৰ টেঙা আঞ্জা এটা বনাম বিলাহীৰ সৈতে। এইখিনি বনাবলৈ এয়া মই আলু আৰু ডাঙৰ ডাঙৰ দুটা বিলাহী বইল কৰি ল'লোঁ। মাছ ভজা তেলখিনিতে বিলাহী এতিয়া দিছোঁ মই মেথি গুটি ফুটাইছোঁ। এতিয়া মই বনাবলৈ লৈছোঁ তিল মাছখিনি, বৰালি মাছখিনি তেল দি বনাম। মাছ ফ্ৰাই কৰা তেলতে এয়া দিছোঁ নহৰু তেতেলী মই ফালে মানে মই তিলখিনি 15 মিনিটমান সময় তিয়াই ৰাখি এই একদম ধুনীয়াকৈ বনাই ল'লোঁ। অকণমান ভাজি হোৱাৰ পিছত আছোঁ হালধি তিলৰ পেষ্টখিনি দি পেলাই অলপ ভাজিম। তিলখিনি অলপ দেৰি ধুনীয়াকৈ ভজাৰ পাছত মই এতিয়া ইয়াতে অকণমান গৰম পানী দিম। আপোনালোকক যিমানটো জোখত লাগে সেনেকুৱাকৈ দিব পাৰিব। বহুত বেছি জোল নকৰোঁ যিহেতু মই মাছৰ বেলেগকৈ জোল বনাইছোঁ, আকৌ দাইলো বনাইছোঁ। মানে অকণ থুপথুপীয়া টেষ্টাকৈ হোৱাকৈ মই সেইটো জোখত পানী দিছোঁ। উতল আহিলে ইয়াতে অকণমান নেমু চেপি দিম, তাৰপিছত মই মাছ দি দিম। এতিয়া ইয়াত নেমু চেপি দিম। ভাজি থোৱা বৰালি মাছ কেইপিচ দি দিছোঁ ইয়াত। বৰালি মাছে তিলে খাবলৈ খুব ভাল লাগে, সেইকাৰণে আজি ইমান ধুনীয়া বৰালি মাছ যিহেতু পালোঁ সেইকাৰণে ভাবিলোঁ তিলৰ লগতে এটা ধুনীয়া আইটেম বনাম। এতিয়া মোৰ মাছৰ আইটেমখিনি বনাই হৈছে। এইখিনি মাংসখিনি মই ফ্ৰাই কৰিম। সেইটো কাৰণে মই এয়া গৰম মছলা, চাহী গৰম মছলাটো লৈছোঁ, তন্দুৰী চিকেন মছলাটো লৈছোঁ, আদা নহৰু পিঁয়াজৰ পেষ্ট ল'ম, অকণমান কচুৰি মেথি ৰ'ষ্ট কৰি লৈছোঁ। সেইখিনি মানে মেৰিনেট কৰোঁতে ইউজ কৰিম। ৰ'ষ্ট কৰা কচুৰি মেথিখিনি মই এনেকৈ ধুনীয়াকৈ ইয়াতে মিহি কৰি লৈছোঁ। নহৰু দিছোঁ, তন্দুৰী চিকেন মছলা আৰু অলপমান চাহী গৰম মছলা, কচুৰি মেথি যিকণ এখন গুড়ি কৰি থৈছিলোঁ এখন দিছোঁ। চয়া চচ নাই অকণমান দিছোঁ ভিনেগাৰ, দৈ নাই যিহেতু মই অকণমান ক্ৰীমকে দি পেলাই এইখিনি খাই লৈছোঁ। এইখিনি অলপ দেৰি মই ঢাকি থ'ম, তাৰপিছত মই এইখিনি ফ্ৰাই কৰিম। ইয়াত ঢাকি থৈছোঁ। এতিয়া সেইকণ সময়তে মই ইয়াত কেইটামান ৰ'ষ্ট কৰি লৈছোঁ, চাটনি বনাম। লগতে ৰেডিয়ে কৰি থৈছোঁ নাৰিকল, জলকীয়া, নহৰু আৰু বাদামৰ বাকলিকেইটা গুচাই লওঁ। কাটি লৈ পটাপট অকণমান লাই শাক কাটিছোঁ। গৰমে অকণমান বোলো লাই শাক ভাজিও বনাম। মনটোৱে নসহায় যে বনাওঁ লাগিছে। লাই শাক অকণো লালৈকে কাটি লৈছোঁ। মাংসখিনি এয়া মই এনেকৈ শুকানকৈ ফ্ৰাই কৰিলোঁ। কমকৈ কৰা নাই আৰু একেচাতে গোটেইখিনি দি দিলোঁ। ধুনীয়া হৈছে কালাৰটো। কি বনাই হ'ল দেখাইছোঁ আপোনালোকক। এয়া বনালোঁ চিকেন ফ্ৰাই, ভাত পাতি থৈছোঁ। এয়া বনালোঁ ক্ৰীম পনীৰ, বনাইছোঁ তিল মাছ,
বিলাহীৰ লগত টেঙা বনাইছোঁ ৰৌ মাছ এইফালে কেৰাহীতে আছে লাই শাকৰ ভাজি অলপমান যেহেতু সৰহকৈ মানুহ মাতিছোঁ সেইকাৰণে অলপমান ভাত এয়া হট গেছত বনাই থৈছোঁ এয়া কুন্দুলি ভাজি চিম্পুল মচুৰ দাইল তাৰপিছত এফালে এয়া হ'ল মাটি দাইল খাৰ দিয়া বনাই হ'ল যিহেতু এখন আজি থালি বনাইছোঁ সুন্দৰকৈ মই আপোনালোকক পৰিৱেশন কৰি দেখাম থালিখন আহক চাওক মই কি বনালোঁ দাইলৰ খাৰ এয়া তিলৰ সৈতে বৰালি মাছ এয়া বিলাহী আৰু আলুৰ সৈতে ৰৌ মাছ এয়া চিম্পুল মচুৰ দাইল ফ্ৰাই এয়া হ'ল পনীৰ এইখিনি হ'ল মই বনোৱা আইটেমখিনি আৰু ভাজিখিনি মই দিবলৈ আছে ভাজিখিনি দি পেলাই কমপ্লিটকৈ আপোনালোকক দেখাম দাংবডি আৰু আলুৰ শুকানকৈ ভাজি এয়া লাই শাক আলু বুটৰ সৈতে ভাজি উলি আলুৰ ভাজি দিছোঁ মাছ ফ্ৰাই চাটনি এয়া হ'ল সম্পূৰ্ণ থালিখন এবাৰ দেখাই দিছোঁ মচুৰ দাইল এয়া বিলাহীৰ সৈতে ৰৌ মাছৰ টেঙা আঞ্জা এয়া তিল আৰু বৰালি মাছ এয়া মিঠা দৈ খাৰ দিয়া মাটি দাইল চিকেন ফ্ৰাই আৰু ক্ৰীম পনীৰ আৰু ভাজি আছে কুন্দুলি আলু ভাজি দাংবডি ভাজি লাই শাকৰ ভাজি আৰু বাদাম আৰু নাৰিকলৰ চাটনি আৰু মাছ ফ্ৰাই কেনে হৈছে প্লিজ জনাবলৈ নাপাহৰিব